এটা মহাপাপ বিচাৰ মহাপাপৰ দাম ক্ৰাইমতকে বহুত বেছি লোকে গছকি থৈ যোৱা ৰাস্তাৰ ওপৰত আবে মুন্নাই কোৱা দামটো দিব পাৰা যদি দিবি নহ'লে আপোনাৰ কাটি কাটা 5 লাখ কি কাম 2 লাখ নহ'ব 10,000 3,000 ইমানকে কৈ আছো যে 1 লাখ কমাই দিব 1 লাখ নহয় 1 টকা পুনৰ 99,999 টকা দিলে ইমান কমাই ছোৱালী ফটো নাম ঠিকনা মা দেউতা চব দিয়ে হ'ব ৰাখিব লাগে নাম ঠিকনা আমি ফটোখন দিলে তাকতকৈ জয় তাৰিখখন লিখিছিল কোথায় আমি পাই এটা সংক্ৰান্তি বাছ ফটোখন দি দিছোঁ তোৰ মোবাইল আৰু মোৰ পৰহিলৈ গৈ আমি পাই যাম এই ধাবাৰ ৰুম এটা ঠিক কৰি দিবি আৰু এডভান্সৰ টকাখিনি 30 লাখ কম কৰিব নোৱাৰিলে নহয় মানে একেলগে 30 লাখ দিব অলপ দিগদাৰ হ'বতো 5 টকা কমাই দিবা 5 টকা 29,99,995 টকা দিলে ইমান কমাইছ এই সৰু ছোৱালীজনীলৈকে তহঁতক কি নাপায় তাই লগত নাই তাই মাকৰ লগতে আছে বেছি একাচেকা কৰি দেখুৱাই যায় এইবাৰ ছোৱালীজনীকে মাৰি পেলোৱাৰ ভয় দেখুৱাই বেকাৰ কৰি পেলাব লাগিব এইবিলাক যিকোনো কৈ থাকিবি এইবিলাকৰ লগত আমাৰ লেনা দেনা নাই আমাৰ লেনা দেনাবোৰ চাফা কৰি ৰাখ আৰু জানাতো তই ক'ত কেতিয়া চাফা হৈ যাওঁ তাৰ একো ঠিকনা নাই নহয় মাৰি নহয় আধা মৰা কৰি বেছি ভাল মোক ভয় দেখুৱাইছ নেকি ভয় পাইছ নাখাম নেকি ইমান বেছি বেয়াকৈ গ'লে ভয় নাখাম কিবা এটা কোনে ভয় খাইছে সেইকাৰণে ইয়াৰ মততে মহাৰাজ বুলি কয় ক্ৰাইম দুনিয়াৰ মহাৰাজ মহাৰাজে হওক বা মহাৰাজে হওক আমাৰ কামটো ভালকৈ কৰি দিবি চাবি যাতে মোৰ বা এনেকৈ নাম কেতিয়াও পাতিল নহয় কোনে গমেই কৰিব লাগিব সেই অফিচাৰৰ যে কোনে কেতিয়া কেনেকৈ কি তই নিউজ চেনেলত খবৰবিলাক পাইছ নেকি আমি খবৰ কৰি কামোৰত যে অধম কামোৰ আমি তাই ইয়াত আমাৰ কামোৰ দেখিব নালাগে নিজৰ ঠিকনা নালাগে আমি পৰহিলৈ গৈ পাই যাম গৈ অপাৰেশ্যন ষ্টাৰ্ট কৰি দিম আমাৰ হাতত কিন্তু সময় নাই কৈ দিছোঁ ইয়াতে মহাৰাজ ভাবি কিনি লাভ নাই অপাৰেশ্যন চলাই দে চিন্তা নকৰিবি ছোৱালীজনী তুলি আনি সিহঁতৰ হাতত চমজাই দিম আৰু মোৰ কাম কৰা ষ্টাইলকে ইহঁতে ইহঁতেই ক'ব লাগিব কিয় বাপ কাৰা মানুহ নহয় কাৰা 7 আকৌ দৰকাৰ আছে কিমান কৰি ছোৱালীজনী
লগত আমি কিবা ভুল কৰিছে শুদ্ধ কৰিব তাক মাৰিব লগা হ'ল কিয় তুমি কিয় আহিছা তুমিতো মৰি গৈছিলা মৰিবলৈতো তুমি মোক বাধ্য কৰাইছে হঠাতে জি উঠিলা কি এবাৰ জি উঠিবলৈ সময় বাধ্য কৰাইছে মিছা কথা সঁচা মিছা প্ৰমাণ সময় দিব কিন্তু এয়া ঠিক প্ৰমাণ হৈ গৈছে যে জুনুকাৰ ভৱিষ্যতৰ কথা তোমাৰ অকণো চিন্তা নাই সেইকাৰণে আহি গ'লা নতুন চিনাকি এটা লৈ যে তাই এটা দাবী অপৰাধীৰ জীয়েক আৰু এইবোৰ কথা জানিলে জুনুকাক মানুহে নাহাঁহিব নেকি নুজুকাবনে কিমান মানুহৰ মুখত তুমি খোপা দি ৰাখিবা তাইৰ সুন্দৰ ভৱিষ্যতটো নষ্ট হৈ নাযাবনে ভৱিষ্যতৰ কথা এৰা আজি আমাৰ ছোৱালীকেইটাক কোনোবাই কিডনেপ কৰিব ওলাইছে বিজ্ঞান সময় ভাল কথা আমাৰ ছোৱালী ভৱিষ্যত বাদে যে বৰ্তমান কি হ'ল কোনো জুনুকা কেৱল মোৰ ছোৱালী আমাৰ নহয় তুমি ভাবিব পাৰা তোমাৰ ছোৱালী নাভাবে দেউতাকৰ স্মৃতি আচলতে কামত তাই মুখত দুআষাৰ শব্দ শুনি গম পাই গৈছো তাই মোক পাহৰিব পৰা নাই আৰে বাপেক হৈছে খুৰাক কৈলে ডাঙৰ কৰিছে গানবোৰ গাই গাই খোৱাই থৈছে সামান্য চৰ্দি জ্বৰ হ'লে বুকুখনত লৈ লৈ গোটেই ৰাতিটো বহি আছে কেনেকৈ পাহৰি কথা এইবোৰ আবেগিক কথা পাতি এতিয়া একো লাভ নাই মানে আচল কথাটো এইটোৱে যে মই তোমাক এটা পৰীক্ষা দিবলৈ কৈছো আৰু তুমি পৰীক্ষাটো বৰ বেয়াকৈ ফেইল মাৰিবা আৰু তুমি বাৰু ভালকৈ পাছ কৰিছা নহয় মাত্ৰ ভালকৈ পাছ কৰিছা যি কৰিবলৈ কৈছিলা তাকেই কি কৰিছিল হেৰাই গৈছিল বেয়াৰ পৰা আৰু বেছি বেয়া হৈ গৈছিল মানৱৰ পৰা মুন্না হৈ গৈছিল সমাজৰ নেতাৰ পৰা অপৰাধ জগতৰ মহাৰাজ হৈ গৈছিল কি লাভ হ'ল এইবোৰ কৰি কি লাভ হ'ল তোমাৰ মৰমৰ সাগৰখনতো জুনুকাক মোৰে মৰমৰ সৰু পুখুৰীটোতো সাঁতুৰিবলৈ বাধা দিব নোৱাৰিলে কেনেকৈ পাৰিবা মোৰ তেজ দৌৰি আছে তাই তেজ দৌৰি আছে কাৰণে জুনুকা আজি অপৰাধত লিপ্ত হৈছে অপৰাধ হৈছে নেকি চোৱা ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে জুনুকা মোৰ ছোৱালী বেয়া বস্তু কিয় হাত দিব তাই এতিয়া উত্তৰ এটা যে তাই এটা জাতি অপৰাধী জীয়েক মই অপৰাধী নহয় আজি নহ'লে সময় প্ৰমাণ কৰি দিব মই অপৰাধ আৰু কথা বেছি তোমাৰ মোৰ বুকুৰ মৰমবোৰ খালি দিলে তাই সকলো নিশ্চয় সকলো নিচাৰ পৰা মুক্ত কৰি আৰু যদি মৰম বাপেৰ বা ছোৱালী কৰি দিয়া পৰা তোমাৰ কোনোদিন লক্ষ্য ভাবে যে তুমি তাইৰ দেউতাক হৈ বুলি আৰু ঘৰতো তুমি যে নোকোৱা তাই কোনো দেউতাক নাছিল তাই নিজকে জালচ বুলি ভাবি তোমাৰ কেৰেক্টাৰ সন্দেহ কৰিব মোৰ তেতিয়া লাজ লাগে মনে মনে মনত পৰে সেই অতীত গানবিলাক বৰ সুখৰ গান আছে এটা মনত পৰিলে চকু পানী যায় আৰু এতিয়া চাগে চকুৰ পানী আহিছে পৰাটো ৰুমালো নাই নিচিনা নহয় একদম মই সদতৰে সাঁচি কৰিছো এখন যেতিয়া কোমল আছে এটা চকু পানী মচুতে লাভ কৰিছে খাব লাগিব নাম্বাৰ ওৱান ডান্সাৰ হ'ব লাগিব তই এইবোৰ নল'লে মই এনাৰ্জি নাপাম ভালভাৱে নকৰিবি এইবোৰ মানুহে এনাৰ্জি ল'বলৈ নহয় পাগল হ'ব নহয় এইবিলাক পাগল হ'ব খুজিছো মই কিয় পাগল হ'ব খুজিছে কি দুখত পাগল হ'ব আৰু ইমান এটা ডাঙৰ ফেমিলি আছে ইমান এজন বিখ্যাত মা আছে অভাৱ অভিযোগ কৰিবলৈতো একো নাই দেউতাকটো নাই কোনে কৈছে নাই কোনে কৈছে নাই কিজনী বাপে অভি अंतकालीन तालीम साफ परीक्षा खत्म क्या बात है
খতম পৰীক্ষা খতম গতিকে আমাৰো গমন আমাৰ মহাৰাজে কয় সি বোলে আৰু ইয়াত নাথাকে আৰু মহাৰাজে যেতিয়া নাথাকে মই মহামন্ত্ৰীয়ে থাকিলোঁ ইয়াত কাৰ ঘোঁৰা ঘাঁহ কাটি থাকে সেই চেলতে লগ পোৱা তাই একেটা চেলতে আছিলোঁ আমি তাৰপাছত কিন্তু আমাৰ আৰু এৰা এৰি হোৱা নাই ক'তনো মৰিছিল এইবিলাক চব প্লেনিংহে আছিল জেলত থাকোঁতে মানৱে তাৰ দুখৰ কাহিনী বৰ্ণনা কৰি সি মোক কৈছিল সি বোলে মৰিব গৈছিল যাতে জীয়েকৰ জীৱনৰ পৰা তাৰ নামটো নোহোৱা হৈছিল মই কিন্তু তাক মৰিবলৈ নিদিলোঁ ৰ'বলৈ দিলোঁ এদিন আমাৰ গেঙৰে ল'ৰা এজনে এজন বেপাৰীক ফটো দেখুৱালে কিবা বোলে কাজিয়া লাগিছিল আৰু সি বোলে তাক মাৰিবই আৰু ফটোখন চাই দেখো চেহেৰা পাতি মানৱৰ লগত মিল আছে তেতিয়া মই তাক মাৰিবলৈ গ'লো মাৰিও দিলে শিল পেলাই মূৰৰ পৰা ভৰিলৈকে তাক শিল চাপ নোহোৱা কৰি পেলাই তাক মানৱৰ কাপোৰ পিন্ধালোঁ জাপত মানৱৰ আই কাৰ্ডবোৰ দিলোঁ আৰু পুলিচৰ পৰা ঘৈণীয়েকলৈকে সকলোৱে তাক মানৱ বুলিয়েই চিনাক্ত আৰু মই মানৱক লৈ বেলেগ ৰাজ্যলৈ পলাই গ'লোঁ তাতে মানৱ গৈ মুন্না হ'ল মুন্না তোৰ কাৰণে মই বৰবাদ হৈ গ'লো ক্ৰিমিনেল হৈ গ'লো জেল খালোঁ সংসাৰ হেৰুৱালোঁ নিজৰ ছোৱালীজনী পৰিচয় হেৰুৱালোঁ তাই নিজৰ দেউতাকৰ চিনাই কিন্তু খাইছিল মোৰ তই কিয় এনেকুৱা কৰিলি কিয় কৰিলি এনেকুৱা কি কৈছে জানা কি মানে মোক ফচাইছে বিশ্বাস কৰিছে জানা ইয়াৰ কাৰণে মই সংসাৰখন হৈ ভাল নিজৰ ছোৱালীজনী কৰিছোঁ আজি দেউতাকৰ মৰম তাৰ পিছত বনাইছে ঠগাইছে হেল্ল' এই কোন নিলম দেই মুন্না গৈ কিয় যাব লাগে আৰু কিডনেপ কৰিছে কি লাগে সিহঁতক তাৰ বাপেকক লাগে বোলে মোক বৰবাদ কৰি তহঁত বাচি যাব নোৱাৰ আগলৈ কৰি লাগিছে আৰু কেতিয়াবা পলাই আহিছে হাৰি যাম বুলি ভাবিছ নহয় হস্পিটেললৈ লৈ যোৱা হ'ল হাতৰ পৰা গুলিটো উলিয়াই মুন্নাক সুস্থ কৰি তোলা সি আজি সম্পূৰ্ণ সুস্থ সেই ময়ো যাবলৈ ওলাম অসমলৈ আহিছিলোঁ মহাৰাজক লগত কিন্তু সি মোক কৈছে সি বোলে আৰু উভতি নাযায় মহাৰাজ হেৰাই যোৱা পৰিয়ালটো জীৱনটো সি বোলে ঘূৰাই পাইছে পুত্ৰ কন্যা লগত নিলম আছে তাৰ সবলতা মহাৰাজে পুৰা আজি কিন্তু তালৈ চাই মোৰে ক'বলৈ মন